ফ্ৰেণ্ডসকল বাৰু না মোৰ বাৰু কওঁ দেই আপোনালোকৰ আশীৰ্বাদত বুলি ক'ব কথা আছে যে বাৰু মোৰ এতিয়া মই কথা এটা কওঁ বুলি আহিলোঁ না দেই ইমান জমনি কথাটো উপনি মাথাটো উপনি হৈছে না কিয়ে হৈছে না ইমান খোজাই যাত্ৰী এনেকুৱা খোজাই আকৌ ধুনীয়ালেও খোজে মাথা ধুলেও খোজে কিনো হ'ল বাপটোকে কথা কওঁ না দেই এই আমাৰ মানে এই গাঁওখনলৈ আমাৰ মানে সেই মাকৰ ঘৰ গাঁৱলৈ এজনী মানে সেই ছোৱালী আহিছিলে দেই গাভৰু ছোৱালীকা তাৰপৰা ছোৱালীজনী আহিলে আহি পেলাই সেই কি কয় মোৰ লগতে মানে একেলগে দুজনী পঢ়িছিলোঁ না আমাৰ ঘৰৰ কাষতে তাৰপৰা সেই মই স্কুল যাব মাতিলোঁ না ঐ আমুকি আকৌ স্কুল যাম বুলি ক'লোঁ মই কাপোৰকেইটা ধুই পিনি মেলিছিলোঁহে বতৰটো যি ধেমা কৰিলে আকৌ ভাত হ'ব লৈছোঁ ক বুলি কৈছে যাবলীজনী বতৰটোনো ধেমা কয় না কেতিয়াবা বতৰ ডাৱৰীয়া বুলি কওঁ ধেমা কুচি বুলি কৈছে তাৰপৰা আৰু এটা কথা কওঁ না তাৰপৰা আৰু এজনী এই ওচৰ মানে পেহীদৌ এজনী আহিছিলে দেই পেহীদৌ এজনী আহিলে সেই আমাৰ এতিয়া ঘৰলৈ আহি পিনি আমাৰ পিতাই ক'লে আকৌ ঐ যাচোন যা ভাত খাবৰ কাৰণে মোলৈ পিটিকা এটা বনাব বুলি ক'লে তাৰপৰা তাই গৈছোঁ বুলি ক'লে তাৰপৰা সুধিলে আমুকি হ'ল না পিটিকা নাই হোৱা আৰু আকৌ কেৰেলাটো দুখলাংকৈ দি থৈ আহিছোঁ নে বুলি কৈছে কেৰেলাটো দুখলাংকৈ দি থৈ আহিছোঁ বুলি কৈছে চব কেৰেলানো মানুহে দুখলাংকৈ দিয়ে নে আমি কওঁ মই কেৰেলাটো দুফালকৈ দিছোঁ বুলি কওঁ কেনেকুৱা চব শুনিও বাৰু লাগে বৰ ভাল পাওঁ আকৌ মোৰ কথাখিনি তাৰপিছত মই মানে তাৰ লগত থাকি এইবোৰ কথা শিকি ল'লোঁ দেই বৰ ভাল পাওঁ বৰ ধুনীয়া কথাখিনি এনেকুৱা ভাল পাওঁ আমি এতিয়া ক'বও নাজানো ভালকৈ অলপ মই ইমান ভাল পাওঁ তাৰপৰা আৰু এজনী মানে হেৰি আকৌ আমাৰ ঘৰ আকৌ এই হেৰি আমাৰ নিয়মতা আপা বুলি ক'ব আমি আমাৰ ঘৰৰ নিয়মত হ'লে মামদেউ বুলি ক'লে না সিহঁতৰ ঘৰলৈ গ'লোঁ না তাৰপৰা সেই কি কয় মেদেউ এনেকৈ ক'লোঁ না ৰুই মেলি হ'ল না বুলি ক'লোঁ তাৰপিছত সেই নাই হোৱা নহয় এনেকৈ বুলিছে তাৰপৰা সেই মই বোলো আমাৰ হ'ল পাই আমাৰ শাৰীয়া লগাই দিলোঁ বুলি কৈছোঁ গাঁৱত জেগাত মাতি পিনি আমাৰ শাৰী ল'ম বুলি কৈছিলোঁহে বতৰটো এনেকুৱা কৰি দিলে আকৌ এনেকৈ ইমান ৰ'দ দিলে মানুহে ৰুব নোৱাৰি নহয় বুলি ক'লে আমাৰ মেদেউ কি ক'লি আকৌ এবাৰ কৈছাচোন বুলি ক'লোঁ না তাৰপৰা বোলে সেই শাৰী ল'বলৈ বুলি ক'লোঁ কি শাৰীনো শাৰীয়া আকৌ শাৰীয়া তহঁতৰ শাৰীয়া বুলি কয় আকৌ আমাৰ শাৰী বুলি কয় বুলি কৈছে এনেকুৱা হাঁহিছোঁ তাৰপৰা হেৰি নহয় কৰোণা বেজি ল'লে চজি বিষ হাতখন এনেকৈ দাঙিলে দাঙিলে এইফালে মাথাত ভক মাথাটো বিষাই জ্বৰ উঠে নাৰিকল তেল দিওঁ শুকাই যায় পানী অকণ দিওঁ শুকাই যায় এনেকুৱা জ্বৰ কিজানি ভাতকেইটাও কাট খোৱাহেঁতেন হ'লহেঁতেন এনেকুৱাই জ্বৰ উঠিলে ল'ব লাগে বুলিছে চবেই ল'ব আকৌ এনেকুৱা নহ'লে চব এতিয়া ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয় ন ৰাইজে চবেই লৈছে ল'ব বেজি ল'ব আমাৰ এতিয়া প্ৰথমটো ল'লোঁগৈ আকৌ ছেকেণ্ডটো ল'ব আছে কৈছে 3 মাহৰ পিছত দিয়ে বুলিছে আকৌ মোবাইললৈ মেছেজ আহিব বুলি কৈছে এতিয়া আহিম নে নাহে যাম ল'বৰ কাৰণে কেতিয়া হয় এতিয়া ল'লোঁ বাৰু আমাৰ আজি এমাহমান হৈছে লোৱা তাৰপৰা হেৰি নহয় এতিয়া আৰু কি ক'ম বাৰু কথাবিলাক তাৰপিছত আপোনালোকৰ নামঘৰত নাম গুণ লৈছে নাই মই সিহঁতে দুটা শিকি থৈছে আকৌ ধুনীয়াকৈ যাম আমাৰ গাঁৱত আইসকলে নাম লৈ আছে বাৰু মই আজি গৈছিলোঁ আহিলোঁগৈ এতিয়া আমাৰ সোনকালে ভাঙে 10টামানৰ পৰা বজাৰ পৰা লয় আৰু 12মান বজালৈকে ভাবিলে আমি গুচি আহিলোঁ তাৰপিছত মই ধুনীয়া কেইটামান শিকি থৈছোঁ আপোনালোকক গাই দিম বাৰু কেতিয়াবা দেই সময় পালে আজি পিছে মোৰ সময়ে নাই হ'লেও বাৰু অকণমান সময় উলিয়াই বুলি অনলাইনতে যাওঁচোন কিবা সেই অনলাইনটো নগ'লে মোৰো কোনোবাই কোৱাটো মনটোকে ভাল নালাগে আহিলে ভাত এসাঁজ নাখাওঁ তথাপিও অনলাইনটো আহিলোঁ খুব ভাল লাগে মই মানে নাচি ভাল পাওঁ গাই ভাল পাওঁ এতিয়া মানুহে কি বুলি ভাবে মই নাজানো না সেইকাৰণে ভাবিলোঁ আজি মই এটা ব্লগকে বনাই দিম যা যি হয় বনাচোন না নিজৰ প্ৰতিভাটো নিজে বিকাশ কৰিব মন নাযায় নেকি কোনোবাই 10টা কথা ক'ব 10টা কথা শুনি লাইফ নাই নহয় মই গামেই মই নাচিম কি হ'ল হয় এই কোনজনতা কিমান নাচিব মন যায় মোৰ এই শংকৰ গুৰু আমাৰ কিমান নাচিব
আছিল আমাৰ নে খুলো বজাব জানো শুনিব নেকি খুলো বজাব এই কি রাখেনে কিনা তাও কে রাখেনে কিনা বিদিনা দে বিদিনা দে এই কি রাখেনে কিনা বিদিনা হে কিনা ইমান ভাল পাওঁ মই আপোনালোকক বুলিহে দেখাছোঁ দেই